শুৱনি গাঁৱৰ সুবাস বিচাৰি আমি এটো জেড মৰাণৰ জৰিয়তে আপোনাক দেখুৱাৰ চেষ্টা কৰিছোঁ আপোনাৰ চিনাকি প্ৰিয় আপোন শুৱনি গাঁওখন। এইবাৰ আমি বাছি লৈছোঁ ডিব্ৰুগড় জিলাৰ মৰাণ, লাহোৱাল আৰু টিংখাং বিধানসভা সমষ্টিৰ সীমামূৰীয়া তথা টিংখাং সমষ্টিৰ কললোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত লেঙেৰী মৌজাৰ নপাম থান গাঁও। এই থান গাঁওখনৰ আছে এটা বিশেষ ইতিহাস। এই গাঁওখনত ঐতিহাসিক মোৰামৰা থান অৱস্থিত। গাঁওখনৰ উজনিত নামঘৰৰ সমীপতে গাঁওবাসীয়ে পথত নঙলা লগাই গাঁৱৰ খেতি পথাৰ যাতে গৰু ছাগলী অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা কৰি ৰাখিছে। আনহাতে নামনিত নপাম প্ৰাথমিক বিদ্যালয়, নামঘৰ, প্ৰেক্ষাগৃহ আৰু ঐতিহাসিক মোৰামৰা থান অৱস্থিত। নামনিত গাঁৱৰ ৰাইজে পথত নঙলা লগাই শস্য পথাৰত সুৰক্ষাৰ ব্যৱস্থা কৰি ৰাখিছে। গাঁৱৰ শিপিনী বোৱাৰী সকলোৱে ঘৰৰ কাম বনৰ লগতে তাঁতৰ শালত ব্যস্ত হৈ পৰে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই নপাম থান গাঁওখন পৰ্যটনৰ এক সম্ভাৱ্য স্থল। আমাৰ সৈতে আছে গাঁওখনৰ এজন জ্যেষ্ঠ ব্যক্তি। আমি তেখেতৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। কিন্তু আমি আপোনালোকৰ জ্ঞাতাৰ্থে কৈ থব বিচাৰোঁ, এটো জেড মৰাণৰ জৰিয়তে শুৱনি আমাৰ গাঁৱৰ এক সামান্য প্ৰয়াস। এই অনুষ্ঠানৰ জৰিয়তে আপোনাৰ গাঁওখনো এটো জেড মৰাণৰ জৰিয়তে দেখুৱাব পাৰে। তাৰ বাবে যোগাযোগ কৰক 9435895689 নম্বৰত। নপাম থান গাঁও। তাৰমানে আমাৰ ইয়ালৈ আচলতে কথাটো হ'ল কি, প্ৰকৃততে এই যিখিনি বাসিন্দা এতিয়া মানুহ বহি আছে এই গোটেইবিলাক নতুনকৈ আহি বহা। ইয়াত পুৰণি বলাৰ পৰা আহি বহিলে কললোৱাৰ পৰা। এতিয়া আমাৰ এইটো এৰিয়াত কললোৱা মানুহে বেছি আছে। এইডোখৰত মুখৰডোখৰত সিফালে মানকটা দুঘৰমান আছে। আকৌ একেবাৰে মূৰত ৰৌমাৰী ফালৰ পৰা কিছুমান আহি বহিলেহি। এই নতুনকৈ বহাৰ কাৰণে মানুহখিনিক নপাম বুলি কয় ইয়াৰ নামটো। সেইকাৰণে কেতিয়াবা এইবোৰ কাগজে পত্ৰই মোৰামৰা নপাম থান গাঁও বুলি লিখা হয়। আৰু এতিয়া আমাৰ যিবোৰ এড্ৰেছ দিওঁ সেই মোৰামৰা নপাম থান গাঁও বুলিয়ে দিওঁ। এতিয়া আমাৰ এই থানখন কথাটো হয় এৰিয়াত অৱস্থিত। মানে এই অৱস্থানটো হ'ল টিংখাং সমষ্টি, লেঙেৰী মৌজাৰ অন্তৰ্গত। আমি জানি অহা মতে থানখন মোৰামৰা থান বুলিয়ে আছে। ৰেভিনিউ হেৰিটো মোৰামৰা থান বুলি লিখা আছে। এতিয়া মাটি চাটি গোটেইবিলাক মোৰামৰা থান 1 নম্বৰ 2 নম্বৰ এনেধৰণে দুটা ভাগত বিভক্ত কৰি থৈছে। এটা পাৰ্ট 1 নম্বৰ মোৰামৰা আৰু এটা পাৰ্ট 2 নম্বৰ মোৰামৰা। এতিয়া গাঁওখন মথাউৰিৰ ফালে যিখিনি গাঁও মানুহ বহি আছে সেইখিনি 2 নম্বৰ মোৰামৰাতে পৰে। এতিয়া কথা হ'ল এই থানখনৰ ঐতিহ্যটো এতিয়ালৈকে আমি উদ্ঘাটন কৰিব পৰা নাই। বিভিন্নজন আহিছে, বিভিন্ন বিষয়াসকল চাইছে, হেৰি কৰিছে। সঠিক ইয়াত কোনো লিপি তেনেকৈ পোৱা নগ'ল। তাৰমানে কোন যুগৰ কি কথা কি পত্ৰ এনে কাগজে পত্ৰই অনুমানিক দি দিয়ে আৰু। কোনোবাই কয় শালৰ স্তম্ভ বংশ, কোনোবাই কয় আহোম ৰজা দিনৰ, মানে তেনেকুৱা এটা ধাৰণা মানুহে অনুমানিক কৰি দিয়ে। আৰু ইয়াত যিসকল মহন্ত আছে আমাৰ এই সিটো পাৰে মহন্তসকলৰ বসবাস আছে, তেওঁবিলাকো কৃষি কাৰ্য কৰিয়ে চলি আছে। তেওঁবিলাকৰ মতে নতুনকৈ নামাকৰণ
কাৰণ তেওঁবিলাকে নামাকৰণ কৰিলে মৈয়ামৰা সত্ৰ থান, আৰু এতিয়া সেই থানৰ আলমতে সিপাৰে সেইটো লাহোৱাল সমষ্টিত পৰিব। তেওঁবিলাকে এখন সত্ৰ প্ৰতিষ্ঠা কৰিছে মৈয়ামৰা সত্ৰ বুলি পেলাই। কিন্তু আমি জনাত ইয়াত কিন্তু সেই ৰেভিনিউ মতে মূৰামৰা থান বুলিহে মাটিটো আছে। ইয়াত এই অঞ্চলটো এতিয়া আমাৰ গাঁওখনৰ এই বেক চাইডে পাছফালে যিটো মাটি আছে, পথাৰ মাটি, খেতি পথাৰ মাটি, তাত এনেই 9 বছৰত দিহিঙৰ পানী হ'লে, দিহিঙৰ পানীটো যেতিয়া আহি মথাউৰিত থাকে এসপ্তাহ 10 দিন, তেতিয়া এইফালে মাটি ৰুবই নোৱাৰে মানুহে, এনেকুৱা পানী হয়। পানী হোৱাৰ কাৰণে তাৰ আগতীয়াকৈ চ'ত বহাগতে দ অঞ্চলবোৰত বাও সিঁচা হয়, বাও ধান। এটা সময়তে বাও ধান বহুত আছিলে, বাও খেতিয়ে কৰিছিলে ৰাইজে। এই বাম ছাইডটোতে অকণমান শালি খেতি হৈছিল। এইবাৰ আকৌ পানীটো নহ'ল কাৰণে খেতিটো নহ'ল। তথাপিতো ৰাইজে সিঁচিছিলে মানে গৰু ম'হ সোমাই, যে সিফালৰ পৰা গাঁওখনৰ সিটো মূৰেদি সোমাই গৰুবোৰ আহে। এতিয়া আমাৰ ইয়াত 27 ঘৰীয়া 9 ঘৰীয়া 10 ঘৰীয়া ৰাইজবোৰ আছে। আমাৰ গাঁৱৰ গৰুবোৰ মেলা থাকে নহয়, সিহঁতে গৈ পথাৰত আমনি কৰে, পথাৰত গৈ পেলাই ধান খায়। বাওবিলাক আকৌ চাপৰ সেইকেইটা খাই থাকিলে তাত পানী বেছি হৈ গ'লে মৰি যায়। সেইকাৰণে ৰাইজে চিন্তা কৰি পেলাই এইফালে মথাউৰিটোতো এখন গেট নঙলা মাৰি দিছিলে বাঁহৰে, যাতে গৰুবোৰ পথাৰলৈ যাব নোৱাৰে। আৰু সিফালে সিটো মূৰতো এই যিটো এতিয়া বৰ্তমান লকডাউনৰ নিচিনা হৈছে, বন্ধ কৰি দিছিলে। এতিয়া খোলা হৈ গ'ল আৰু খেতি পথাৰেই নাই, পথাৰত ধান নাই। 2-1 কোনো এই বাম খেতিহে কৰিবলৈ লৈছে এতিয়া, মাহ খেতি, ঘেঁহু এনেকুৱা খেতিহে কৰিবলৈ লৈছে আৰু ৰাইজে। এতিয়া ইয়াত আমাৰ এইখন গাঁৱত সোণোৱাল সম্প্ৰদায়ৰ লোক বেছি আছে। এই আমি মুখতে কেইঘৰমান আহোম সম্প্ৰদায়ৰ গোহাঁই, তেনেকৈ গগৈ কেইঘৰমান মানুহ আছে। তাৰপৰা